নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যি বনাম ছজিনা পাতৰ খাৰ মচুৰ দাইলেৰে। ভিডিঅ'টো চাই থাকিব শেষলৈ। জনী হৈছে আমাৰ মৰমৰ আইতা আৰু মই পাতখিনি এতিয়া চাফা কৰি লওঁ। আমাৰ আইতাই কিন্তু কেমেৰাৰ সন্মুখত ওলাব বহুত ভাল পায়। সকলো আইতাবোৰে নাতিনীয়েকবিলাকক বহুত মৰম কৰে, নহয়নে? আমাৰ আইতাও আমাক খুব মৰম কৰে। ভগৱানে যাতে আমাৰ আইতাক সদায় ভালে ৰাখে। আৰু মই হাঁহি ভিডিঅ' বনাই আছোঁ। আজি খুব গৰম দিছিলে, সেয়ে ভাবিলোঁ আইতাকো অকণমান আমৰ জুচ বনাই খুৱাওঁ। সেয়ে মই আৰু আমৰ জুচ বনাবলৈ গ'লোঁ। আইতাক খাবলৈ দিব গৈ আছোঁ। এতিয়া আমি দুয়োজনীয়ে জুচ খোৱাত ব্যস্ত। এইফালে মা কেৰাহীত মচুৰ দাইলকেইটা দি দিলে। আমি কলাখাৰ ব্যৱহাৰ কৰিম ইয়াতে। কলাখাৰ দি দিলোঁ। এতিয়া ছজনা পাতখিনি ধুই কেৰাহীটোত দি দিলোঁ। তেলৰ গুটি কেইটামানো দি দিলোঁ। এতিয়া নিমখ দি ভালদৰে অকণমান লৰাই দিম। ধুনীয়াকৈ উতল আহি আছে। এতিয়া আধা সিজাৰ দৰে হৈছে পাতখিনি, সেইকাৰণে এনেকৈ গোটেইখিনি সিজাই দিলে। এতিয়া চম্ভাৰৰ কাৰণে তেল দি পেলাই পিঁয়াজ দি দিলোঁ, আদা নহৰু দি পেলাই ভালদৰে ভাজি ল'ম। আৰু এতিয়া ছজিনা পাতৰ খাৰখিনি ইয়াতে দি দিম। ছজিনা পাতৰ খাৰ ৰেডি হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাবচোন, যিসকলে বনাই খোৱা নাই। মোৰ কিন্তু একদম প্ৰিয় দেই। আজি দুপৰীয়াৰ সাজ আমি এনেকৈ খালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।